বৃহস্পতিবাৰে সন্ধিয়া ডিফুৰ উদ্যোগ আৰু বাণিজ্য কাৰ্যালয়ৰ সমীপত অৱস্থিত দিগন্ত শইকীয়াৰ পুত্ৰ আদিক শইকীয়া 12 বছৰৰ এজন ল'ৰা ঘৰৰ পৰা নিৰ্দেশ হয়। পৰিয়ালৰ লোকে জনোৱামতে ল'ৰাটো স্কুলৰ পৰা আহি আবেলি প্ৰায় 3 বজাত দুপৰীয়া আহাৰ গ্ৰহণৰ পূৰ্বে বাহিৰলৈ ওলাই যায়, কিন্তু ঘূৰি নাহিল। নিৰ্দেশ হোৱাৰ প্ৰতিবেদন দাখিল কৰা হৈছে ডিফু থানাত। যদি কোনোবাই নিৰ্দেশ হোৱা শিশুটিৰ বিষয়ে তথ্য লাভ কৰে তেন্তে উক্ত ফোন নম্বৰ 6003235132 যোগাযোগ কৰিব পাৰে।